নমস্কাৰ, মই তৰালী ঘৰফলীয়াই পাঠ কৰিবলৈ লৈছোঁ পল্লৱ বৰপাত্ৰ গোহাঁইৰ কবিতা ব্লক চেং মৌ। মই ব্লক চেং মৌ, চাউফা চুপিমফাৰ দুহিতা মূলা গাভৰু মই, ভগিনী মই চহুং মৌ আৰু তুৰ্বক বিজয়ী ৰাজমন্ত্ৰী কনচেঙৰ। হ'ব পাৰোঁ অবলা তিৰোতা মই, কিন্তু নহওঁ কদাপি দুৰ্বল। তাঁতৰ পাতত সপোন ৰচি নিশাটোতে কবচ বোৱা চাউলুং চুকাফাৰ দেশৰ শিপিনী মই, উদাত্ত হেংদাং লৈ সতৰৰ শিৰ ছিঙি দুহাত ৰাঙলি কৰা আহোম ৰমণী। মৈদামৰ বুকুত আজিও সাৰে আছোঁ মই, বুকুত কলিজা সৰকি যোৱা বঙালৰ হেল বহুত গভীৰ, তথাপি আছোঁ ৰৈ। লুইতৰ পাৰত যেন বঙালৰ ৰণভেৰী আকৌ বাজিছে। বুঢ়াগোহাঁই ডাঙৰীয়া, লাচিতলৈ আকৌ বতৰা দিয়া, নালাগে গণকৰ গণনা। বানচেঙে ক'ব, ভাই কনচেং হেংদাঙত শান দিয়া, সতৰুৰ কটা মোৰ দেওশালত আকৌ থবহি লাগিব। নিদিবা বাধা মোক, ময়ো যাম ৰণলৈ। উদাত্ত হেংদাঙৰ তৃষ্ণা এইবাৰ পূৰাবই লাগিব। ঙি ঙাম হাম বতাহত আকৌ ভাহিব চৌদিশে মুংদুন চুংখাম পে অং লে। ধন্যবাদ।